নমস্কাৰ বন্ধু বান্ধৱীসকল দেশৰ কোচিং চেণ্টাৰক লৈ নতুন নিয়মাৱলী জাৰি কৰিছে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে নতুন নিয়মাৱলী অনুযায়ী কোচিং চেণ্টাৰে 16 বছৰৰ অনুৰ্ধৰ শিক্ষাৰ্থীক অন্তৰ্ভুক্ত কৰিব নোৱাৰিব উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীকহে কোচিং চেণ্টাৰত অন্তৰ্ভুক্ত কৰিব পাৰিব কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে জাৰি কৰা নিয়মাৱলীত এই কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে যে কোচিং চেণ্টাৰত তথা কোচিং ইনষ্টিটিউটে বেংক তথা ভাল নম্বৰৰ নিশ্চিতি আৰু বিপথে পৰিচালিত প্ৰতিশ্ৰুতি প্ৰদান কৰিব নোৱাৰিব ব্যক্তিগত কোচিং চেণ্টাৰৰ দপদপনি বৃদ্ধি পাই থকাৰ পৰিপ্ৰেক্ষিততে এনে কোচিং চেণ্টাৰক নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে আইনী ৰেখাচিত্ৰ আৰু নিয়মাৱলী প্ৰস্তুত কৰিছে ব্যক্তিগত কোচিং চেণ্টাৰত শিক্ষাৰ্থীৰ আত্মহত্যাৰ ঘটনা বৃদ্ধি অগ্নিকাণ্ড শিক্ষণৰ গুণগত মান আৰু সুবিধাৰ অভিযোগৰ বাবে কেন্দ্ৰীয় চৰকাৰে কোচিং চেণ্টাৰসমূহক লৈ নতুন নিৰ্দেশনা জাৰি কৰিছে কোচিং চেণ্টাৰত স্নাতক ডিগ্ৰীতকৈ কম অৰ্হতাৰ শিক্ষক নিযুক্তি দিব নোৱাৰিব প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে প্ৰয়োজনীয় সুবিধা থকাৰ পিছতহে অন্তৰ্ভুক্ত কৰিব পাৰিব বিপথে পৰিচালিত কোনো বিজ্ঞাপন প্ৰত্যক্ষভাৱে কিংবা পৰোক্ষভাৱে প্ৰচাৰ কৰিব নোৱাৰিব কোচিং চেণ্টাৰসমূহে পঞ্জীয়নৰ কাৰণে নিয়মাৱলী আৰু নিয়ন্ত্ৰণৰ পদ্ধতিৰ ব্যৱস্থা কৰিব লাগিব শিক্ষাৰ্থীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব মানসিক স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি কোচিং চেণ্টাৰসমূহে কেৰিয়াৰ গাইডেন্স আৰু মনস্তাত্ত্বিক সুবিধা দিব লাগিব কোচিং চেণ্টাৰসমূহত শিক্ষাৰ্থীৰ বাবে সকলো সুবিধা উপলব্ধ হ'ব লাগিব চিকিৎসাৰ পৰা সুৰক্ষা খোৱা পানীৰ পৰা বিদ্যুৎ আদিৰ লগতে অত্যাৱশ্যকীয় সুবিধাসমূহ উপলব্ধ হ'ব লাগিব শিক্ষাৰ্থীৰ শৈক্ষিক প্ৰতিষ্ঠানৰ নিয়মীয়া স্কুল ঘণ্টাৰ ওপৰত প্ৰভাৱ নপৰাকৈ কোচিং চেণ্টাৰসমূহে কাৰ্যক্ৰম চলাব লাগিব শিক্ষাৰ্থীৰ মানসিক চাপ হ্ৰাস কৰিবলৈ সপ্তাহত বন্ধ আৰু দৈনিক কোচিংৰ সময়ত সীমিত কৰিব লাগিব শিক্ষাৰ্থীৰ সঠিক শিক্ষা আৰু কল্যাণ সুনিশ্চিত কৰিব লাগিব শিক্ষাৰ্থীৰ ক্ষেত্ৰত থাকিবলগীয়া খা-সুবিধা আৰু শৈক্ষিক পাঠ্যক্ৰমত গাফিলতি প্ৰত্যক্ষ কৰিলে কোচিং চেণ্টাৰসমূহৰ পঞ্জীয়ন পত্ৰ বাতিল কৰা হ'ব বুলিও নিয়মাৱলীত উল্লেখ কৰা আছে গতিকে এইখিনি আছিল কোচিং চেণ্টাৰসমূহক লৈ নতুনকৈ প্ৰণয়ন কৰা আইনৰ চৰ্তাৱলীসমূহ বন্ধু বান্ধৱীসকল ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু চেনেলটো যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ